আজি মই আলহী জহতে মাছো খাবলৈ পাম মাংসও খাবলৈ পাম একে লোভে লাগি আছিল কেতিয়া যে খাবলৈ পাওঁ ৰাম 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 ইমান গৰম পৰিছে ভগৱান ভাতকেইটা যে মই খাই ল'লোঁ একেবাৰে টেনশ্যন নাই অকণ বহিয়ে লওঁচোন আমাৰ গোসাঁনীজনী খেলি আছা হা মা ক'ত গ'ল তোমাৰ বোৱাৰীজনী ক'ত বা গ'ল তামোল এখনো খাওঁ খাওঁ লাগিছিলে মুখখনো লকাই আছে নহয় বোৱাৰী ডাঙৰ বোৱাৰী লৈ আনাচোন তামোল এখন মোলে ভাতকেইটা খাই আহিছোঁ তামোল এখন মোক খাওঁ খাওঁ লাগিছে একে মুখখনে লকাই আছে লৈ আনা তামোলখন সোনকালে আনা বুঢ়ীজনীৰ পৰা মানে শান্তি নাই আৰু অনবৰত ডাঙৰ বোৱাৰী সৰু বোৱাৰী হ'লে একোৱে নকৰে মোকে মাতি থাকে অনবৰত নিছোঁ ৰ'ব তামোলখনকো ইমান খাই নহয় ইমান গৰম পৰিছে এইখন লওক নাই আৰু খঙত দিছ যে খঙত দিয়া নাই আৰু তামোল নাই আৰু তই জানো না মই যে ভাতকেইটা খাই পেলাই যে তামোল এখন খাওঁ বুলি তোমাৰ মাৰা খবৰে নাই তই ব এই কাম কৰি ভাগৰ লাগি গৈছে আৰু মোৰ আৰু এই সৰু বোৱাৰীজনী যে আৰু মই নামটো নুফুটে একেবাৰে আইটো সেইটো ফুটি নাহে নে নাহে আকৌ হেৰি যে তাই যে ঘৰতে চুলিখিনি মেলি থাকে একো কাম নকৰে ৰাতিপুৱা তই আকৌ যিহে দেখিছ নে মই বুঢ়ীজনী হৈ লিপষ্টিক লগাই আপোনালোকৰ আকৌ কাম নাই বহি আছে আৰু লিপষ্টিক সানি থাকিবই তইও অকণমান ষ্টাইল কৰিবি আকৌ ৰাতিপুৱাৰ পৰা কামখিনি পাই আজৰি নাপাওঁ কেনেকৈ ষ্টাইল কৰোঁ যাচোন যা মাতি আনিবি যা মাতি আন তাই যে বাইকে ভনীকে কথা পাতি আছে ভিতৰত আকৌ বাইকজনী কেতিয়া আহিলে মই দেখোন মানে হ'ল আকৌ মোক দেখোন মাত সাৰো দিয়া নাই দেখোন দুজনী কি পাতি আছে অথনি পৰা আৰু মাতচোন তাইক মাত মাতকচোন আপুনিয়ে মাতক সৰু বোৱাৰী ক'ত আছা তুমি আহাচোন বোলে আলহী আহিছে ঘৰ ৰুমৰ ভিতৰতে সোমাই থাকিবনে ক'ত আছা আহাচোন মোৰ ওচৰত আহা ভিতৰত আছে কথা পাতি আছে আকৌ মোকতো মাত খাই দিব লাগে বুঢ়ী মানুহজনীকো নেমাতেনে কেনেকুৱা আলহী বাৰু সৰু বোৱাৰী শুনিছানে নাই আহাচোন বেগে আহা তোমাৰ বাৰা আহিছে বোলে মাতাচোন মাতা মায়ে মাতিছে দেখোন বা ব'লা আমি এই বুঢ়ীজনী মানে নহয় ইমান গৰম পৰিছে মাতিছিলো তুমি একে সাজি কাচি ক'ত যোৱা তোমাৰ বাও আহিছে আকৌ মই গমেই নাপাওঁ নহয় তই বাই আকৌ মই মাতিছিলো নহয় আপোনাক আপুনি গমেই নাপালে ব্যস্ত হৈ আছিলে মাতিছিলা আপুনি ভাত খাব গৈছিলে যে তুমি আকৌ ক'ত যোৱানো আমি মানে ৰিলছ বনাই আছিলো তোমালোকে ৰিলছে বনাই আছিলা নাই মই আকৌ ভাবিছো ক'ৰবাত ফুৰিবলৈ যোৱা নেকি নাই মানে বা সাদিকে ৰিলছ এটা বনাই যোৱা ভাত পানী বনোৱা ডাঙৰ বোৱাৰী নাই আৰু যোৱা আলহী আহিছে সন্মান কৰাগৈ যোৱা দুজনীয়ে মিলি পেলাই ভাতকেইটা বনাই হ'ব দিয়া মই নেখাওঁ মই যামেই মোৰ কাম আছে কিয় যোৱাগৈ আৰু তুমি মোৰ পলিটো থৈ আহিছো যে আজি থাকা আকৌ ভাতকেইটা ধুনীয়াকৈ খাই মেলি যোৱা নাই এতিয়া থাকিব নোৱাৰিব নহয় ঘৰটো জামেলা খোপা আছে নহয় ঘৰটো মানে যোৱা দুইজনী যোৱাচোন যোৱা ভাতকেইটা বনাই পেলাই বাইৰাক খুৱাই পঠাই দিয়া যোৱা হ'ব দিয়া থাকোঁ কৈছে যোৱা আহক ক'ব যা আকৌ দুইজনীয়ে মিলি পেলাই ভাতকেইটা বনাই পেলাই আলহীক খোৱাগৈ আলহীয়ে বেয়া নাপাব বোৱাৰী আলহীজনীক ধুনীয়াকৈ সন্মান কৰগৈ ভাতকেইটা বনাগৈ দুইজনী মিলি পেলাই ভাত নেখাওঁ কৈছিলে নহয় আপুনি কিয় ভাত খাই যা বুলি ক'ব লাগে বাৰু আলহী দুপৰীয়াখন আহিলে ভাত সাজ খুৱাই পঠিয়াব লাগে গম পাওঁনে আৰু তহঁত দুজনীয়েনো কি তৰ্কি লাগি থাক সেই কামৰ পৰা মই কাম বন আজি দুজনীকে মিলাই দিম আলহীও যাক তাৰপিছত কাম মিলাই দিম মই মিলাই দিব আজি তহঁতে কাম বনৰ পৰাই কাজিয়া কৰি থাক যা এতিয়া আলহীক সেইবিলাক দেখাব নালাগে যা ভাতকেইটা বনাই পেলাই খুৱাই পঠা ইমান ডেঞ্জাৰ তই ইমান ভালকৈ থাকিবি
অকণমান কাম বন কৰিবি, বৌ কথা শুনিবি আৰু শাহুৰৰ কথাও শুনিবি। শুনোৱে, মুখে একে দেখিব নোৱাৰে নহয়, জ্বলি থাকে এনিটাইম, মানে ভুটুক গাঁৱলীয়া বুলি ক'ব পাৰি। তেনেকুৱা লাগিছে, কিবা গাঁৱলীয়া ভূত। একোৱেই নাজানে, ষ্টাইলৰটো একোৱেই নাই, ফেশ্বনটো একোৱেই নাজানে, গাঁৱলীয়া ভূত ক'ত। মোৰ কথা আলোচনা কৰি আছে হ'ব মোৰ কথা আলোচনা কৰি থাকিব নালাগে দিয়া। কথা আলোচনা কৰা নাই, ৰ'বা মই ভাত বনাওঁ। দেখাহে গৈছোঁ বৌ, ইছৰাম দেখিছেনে কেনেকৈ শুনি থাকে পিছফালৰ পৰা, তাক খং উঠি যায় নহয়। অকণমান খংটো কমা, কমাম বুলি ভাবোঁ, কৈ থাকে নহয়, তই অকণমান খংটো কমাই থবি। হ'ব দে, এতিয়া ভাত বনা আৰু মই সোনকালে খাই পেলাই যাব লাগিব। হ'ব দিয়া, মই বনাওঁ। আজি মই আলহী জহতে মাছো খাবলৈ পাম, মাংসও খাবলৈ পাম, একে লোভে লাগি আছিল কেতিয়া যে খাবলৈ পাওঁ। এইকেইজনী আকৌ ভাতেই নবনায়, মই আকৌহে জানিছোঁ ইমান ভাল লাগিছে, কেতিয়াবা খাবলৈ পাওঁ ৰচোন চাই আহোঁগৈ। বহিছা তুমি? মই আকৌ তোমাৰ লগত কথাই পাতা নাই নহয়। এইজনী আমাৰ নাতিনীজনী, ডাঙৰ বোৱাৰী, সেই ছোৱালীজনী। কি নাম তোমাৰ? নামটো কৈ দিয়া তোমাৰ। মৰম লগা ছোৱালীজনী। তোমাৰ এতিয়া ঘৰৰ খবৰ কোৱাচোন। ভালেই মোৰ। ভাল ন? এই তুমি আহিলা, ভালেই কৰিলা। মই আকৌ আমাৰ সৰু বোৱাৰীক সুধি থাকোঁ নহয় তোমাৰ কথা। বহুত ভাল কৰিলা। সিহঁতেনো কি বনাইছে তাকে মই চাই আহোঁগৈ। তাকে দুজনীকে কৈছোঁ, মিলা প্ৰীতিকে থাকিবি। মিলা প্ৰীতিকে থাকিব লাগে, মানুহৰ জীৱনেই খন্তেকীয়া, তাকে মিলাই থাকোঁ দুজনী। আমাৰ আকৌ দুজনী গম পাইছা নহয়, দুইজনী দেখিবই নোৱাৰে। মই গম পাইছোঁ। এই ডাঙৰ বৌজনী অকণমান ডেঞ্জাৰ আছে নেকি বাৰু? ডেঞ্জাৰ মানে এতিয়া মই বুজিবকে মানে মোৰ মাথাকে ঘোলা হৈ গৈছেগৈ। তাকে তুমি আজি যোৱা ঘৰত, দুইজনীকে মিলাব লাগিব। মিলাই দিব, কাজিয়া লাগি থাকিলে আমাৰো ভাল নালাগে ন। সেইটোৱেতো, ঘৰখনৰ অশান্তি হয়। তাকে দুজনীয়ে ভাত চাত বনাইছে নে মই চাই আহোঁগৈ। তাকে মই কৈছোঁ, শুনিছা, ঘৰখনৰ শান্তি নহওক, লোকৰ মানুহক দেখাব নালাগে। আমাকো এহেঁত দুজনী এই ওচৰ চুবুৰীয়াবিলাকো আহে নহয় জানা, এই মোৰ জহতে মানুহবিলাক আহে, তেন দুজনীয়ে দেখাই থাকে। তোমাৰ ভৈনীয়েকো অকণ বুজাবা। আমাৰ তাইক বুজাইছোঁ অকণমান। দুইজনীকে মই বুজাম, আজি দুইজনীকে কাম মানে ভগাই দিম। কামৰ পৰাই কাজিয়া দুজনী। আকৌ ডাঙৰ বৌয়ে মোক কি কয় জানানে? আমাৰ আকৌ মোৰ ভণ্টিজনীয়ে ভাত চাত বনাব নাজানেই, আমাৰ তাইক ভাত বনাবলৈ নিদিব। এই ডাঙৰজনীকে ভাত বনোৱা কামটো তাইকে দিব। এতিয়া আকৌ ঘৰৰ বোৱাৰী দুজনীয়ে বনাব লাগিব, গম পাইছা নাই? সেইটো হয় বাৰু, আপুনি শিকাই কৰি ল'ব আৰু। শিকাইছোঁ মই, দুইজনীকে সমানেই মৰম কৰোঁ, গম পাইছা? ডাঙৰজনীয়ে ভাবে মই সৰুজনীকে বেছি মৰম কৰোঁ বুলি। কি ক'বা, মোৰ এহেঁতে কপাল খাই দিছে আৰু। আমাৰ ভণ্টি হেৰি কি কয়, বাচন ধুবও নিদিব, তাই নখবোৰ বেয়া হ'ব যে। হয় নেকি? নখ দীঘল কৰিছে চাগৈ। এই নখকেইটা কাটিবহে ক'ব লাগিব তেনেহ'লে। ভাল পায় তাই নখ ৰাখি পেলাই। কাৰণ কিয় জানিছানে? আমাৰ আকৌ ডাঙৰ বোৱাৰী যিহে, চকু পৰিব নহয়। মই যদি তাইক নিদিওঁ, আকৌ এখন ঘৰৰ বোৱাৰী যিহেতু কৰিবই লাগিব কাম। ৰ'বা, মই সিহঁতক চাই আহোঁগৈ কি বনাইছে। তুমি বহাচোন। ঠিক আছে। এইজনীও খাতৰা আছেগে শাহুজনী। আমাৰ তাইক যে কি কৰে ঠিক নাই দেই, দুইজনী মিলি পেলাই। তাৰ বায়েক আহিছে, তাই ভাত পানী খুৱাই পঠিয়াব লাগে, আৰু মই ভাত পানী বনাই খুৱাব লাগে, মই বাচন ধুব লাগে। নহ'ব আৰু পাই এনেকুৱা, মই নোৱাৰোঁ আৰু ইয়াৰ লগত খাবলৈ পাই। বাচন খানকো নুধুবি, বাচনকো নুধুবি তাই। ৰাম, কি যে হ'ব, মই যে কি কৰিম, মোৰ মাথা চাথা বেয়া হৈ গৈছে। মানে ভাতকেইটা হ'লেই এতিয়া, চব্জিও হ'লে বাঢ়িহে দিব লাগে, ভাত বাঢ়িয়ে দিওঁ আৰু পাই।
1 hour later. আজিহে বৰ মিঠা পালোঁ মাছে মঙহেও খাব পালোঁ আলহী জহতে এইকেইজনী বা ক'ত আছে দুইজনী আহাচোন ডাঙৰ বোৱাৰী সৰু বোৱাৰী আহা দুইজনীকে মই মিলাই দিওঁ এহেঁতে যিহে কাজিয়া লাগে নেবা মোৰ মূৰটোকে খাব চুবাই পেলাই আহাচোন দুইজনী ওলাই আহা অ' মা মাতি আছিলোঁ বচোন বাচন চাচন ধুই আজৰি হৈছোহে মানে আলহী গ'ল নে আলহী গৈ খাইছে আৰু গৈছে মানে মাতে খাৰো লগাই থৈ যোৱা নাই ভাত কেইটাৰ কাৰণে ৰখি আছিলে চাগে মোক দেখোন মাত খাৰে নিদিলে নহ'লে বহুত খং উঠি যায় দেই সৰু বোৱাৰী ক'ত মাতচোন মাত তাইক মাত আছে তাই বাইকক কি দিলে কি নিদিলে আৰু ইমান চিঞৰি আছোঁ কাণে শুনা নাই নেকি বাৰু সৰু বোৱাৰী আহিছানে এইপিনে আহা ওলাই আহা শুনচোন তাই সৰু দেখা নাই অকণমান জেদ চেদ নধৰিবি আৰু সেইটো হ'লে নহ'ব নহয় কি সৰু ডাঙৰ এতিয়াতো কৰিবই লাগিব বোৱাৰী হৈছে যেতিয়া দেচোন মাতচোন তাইক মাত মই কামখিনি আজি দুইজনীকে ভগাই মাতক আপুনিয়ে মাতক সৰু বোৱাৰী আহাচোন আহা দুইজনী আহা এজনী বহিয়া আছে তুমি আহা মোৰ তোমালোকৰ দুইজনীৰ লগতে কথা আছে গম পাইছানে তোমালোক দুজনীয়ে একেবাৰে কামৰ পৰা ইমান জেদা জেদি কৰি থাকা আজি মই তোমালোকক কাম ভগাই দিম সেইমতে কাম কৰিবা ঠিক আছে ৰাতিপুৱা তুমি চোতাল খাইবা আৰু তুমি ৰাতিপুৱা ভাত বনাবা আৰু তেতিয়া কাজিয়া পেচাল নহয় আৰু ওচৰ চুবুৰীয়াও মানুহে নাহাহে গম পাইছা ঘৰখন মিলা প্ৰীতি কৰি ৰাখিবা আজিৰ পৰা গম পাইছনে তয়ো হ'ব মইতো কৰিমেই মইতো কৰিয়ে তুমিও কৰিবা দেই মাজনী পাৰো নহয় দুজনী জেদা যদি নহ'বা আৰু তাই যে অকণ সৰু তুমি বুজাই ল'বা তেওঁ আকৌ মোক শিকাই নিদিয়ে নহয় গালিহে দিয়ে গালি দিয় মানে তই ক'বলৈতো লাগিবই না মৰমে বুজাবি তাই বুজি পাব আজি মই বুজাই দিলোঁ তহঁতক আৰু যোৱা দুইজনী মকা মিলাই তুমি হেৰি কৰিবা তুমি যে ভাতটো বনাব পাৰা নে নোৱাৰা বাৰে আকৌ কৈছে ভাতেই বনাব নোৱাৰা পাৰা মানে অকণমান প্ৰব্লেম হয় আৰু হয় নেকি তেনেহ'লে তুমি ভাত বনাব নালাগে বাহিৰা কামবোৰ যে সেইখিনি তুমি কৰিবা তই ভাত বনাবি ঠিক আছে ৰাতিপুৱা সাঁজটো তই বনাবি তুমি চোতাল খাইবা বাচন বৰ্তনবিলাক ধুবা বাচনবোৰ নখকেইটা ভাঙি যাব এতিয়া নহ'ব নহয় এখন ঘৰৰ বোৱাৰী দেই মাজনী আৰু মোক বুলিহে তুমি পাইছা শাহু বেলেগে হোৱাহেঁতেন যে একে থ'ব দুইজনীকে মৰম কৰ বুজিছানে মিলা প্ৰীতিকে ভাতকেইটা বনাবা আৰু খাবা যাতে শত্ৰুৱে যাতে নাহাহে ওচৰ চুবুৰীয়া গম পাইছা চেষ্টা কৰিম দিয়ক মই খাই দুন্দক ভালকে বুজাই থাকোঁ তহঁতে একে বুজি নাপাওঁ আৰু যে ৰাতি সাঁজটো বনাবলৈ চেষ্টা কৰিবা দুইজনে মিলা প্ৰীতিকে বনাবা তুমি যদি ভাত বনাব নোৱাৰা চব্জি তব্জি কাটি দিবা বৌৰা ঠিক আছে যোৱা এতিয়া মকা মিলাকৈ যোৱাচোন যোৱা মোৰ বৰ গৰম উঠিছে নাই এতিয়া কাম হ'ল কাপোৰযোৰ পিন্ধিছোঁ এতিয়া ৰিলকে বনাই ল'ব মা মই অকণ জিৰণি ল'ব দিয়া যা জিৰণি লৈ ল'ব মোৰ নাতিজনী একো লৈ যাচোন লৈ যা মই এতিয়াহে ৰক্ষাই অতদিনে যদি দুজনী মিলাহেঁতেন ঘৰখন অশান্তি নহ'লেহেঁতেন ইচ বৰ শান্তি লাগিছে সেই নাতি পোৱালি মুখখন চাইহে আৰু কোনোমতে অকণমান মই জীয়াই আছোঁ আৰু মিলাব যে পাৰিলোঁ আই মই